নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল বিকাশ বৰুৱালৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ স্বৰচিত এটি কবিতা। আশা কৰোঁ আপোনালোকে মোৰ কবিতাটি আদৰি ল'ব। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব। মই তোমাৰ দাদা। কবি বিকাশ বৰুৱা, আবৃত্তিকাৰ মনোজ কাশ্যপ, সহযোগ কৰিছে দীপজ্যোতি বৰ্মন। মই তোমাৰ দাদা, মই তোমাৰ দাদা। প্ৰেমিকৰ পৰা দাদা হ'ব পাৰি জানো? গভীৰ নিশা যেতিয়া তোমাৰ উলংগ শৰীৰৰ কামনা বাসনাবোৰ মোৰ ওচৰত ব্যক্ত কৰিছিলা, তেতিয়া যদি মই তোমাৰ দাদা আছিলো, তুমি কি আছিলা? ভণ্ড প্ৰেমিকা? বৰ কষ্ট হয় প্ৰেমিকৰ পৰা দাদা হ'বলৈ, বৰ কষ্ট হয়। তোমাৰতো সেইবোৰ অনুভৱেই নহয়, কাৰণ তুমি ভণ্ড প্ৰেমিকা, হৃদয় হীনা তুমি। যদি মই ডাক্তৰ, ইঞ্জিনিয়াৰ অথবা পুলিচ হলোহেঁতেন, তেতিয়া জানো মই তোমাৰ দাদা হলোহেঁতেন? এইটো নিশ্চয় তুমি উপলব্ধি কৰিছা। তুমি সুখী হোৱা। তোমাৰ সুখৰ বাবে হয়তো আজি মই আঁতৰি আহিছো। তোমাৰ প্ৰতি থকা মোৰ প্ৰতিটো ভাৱনা বোৱাই দিলো তুমি সজাই দিয়া সেই বিষাদৰ নৈত। সুখী হোৱা তুমি, যাৰ সতে তুমি জীৱন কটাব বিচাৰিছা। ইচ্ছাৰ বিৰুদ্ধে মই আৰু মাত পাতিব নিবিচাৰো, কিয়নো মই তোমাৰ আজি অভাৱনীয় দাদাহে মাথো। দাদা।